মই জানো ইয়াত 500, 600, 1000 এনেকুৱা डेन्जार मानसिनि सायाव हाग्रामा महिलारि सारा मा फोरमायदों? এতিয়া ডাইৰেক্ট ক'লেতো লাগি যাব। কিয় ৰাজনীতি ষড়যন্ত্ৰ আছে। অৰ্থাৎ BTC অঞ্চলত যেনেকৈ হ'লেও গণ্ডগোল কৰিব লাগে, মানে সেইটোৱেই উদ্দেশ্য। ইয়াত ৰাজনীতি ষড়যন্ত্ৰ আছে। যদি বনা অঞ্চল বা যদি খৰি কাটিবলৈ আহে বা জংঘল কাটিবলৈ আহে, এনেকুৱা 500, 600 গোট খাই পেলাই নাহে। মই জানো ইয়াত 500, 600, 1000 এনেকুৱা হাজিৰা দি পেলাই জবৰদস্তি এই জংঘলত পঠাই দিছিলে। কিন্তু আমাৰ ফৰেষ্টাৰ আৰু NGO একেলগে লগ লাগি এইটো মানে প্ৰটেষ্ট কৰিব পাৰিছোঁ আৰু এজন দুজন ধৰিও হুদাহুদি কৰি আছে বুলি আমি গম পাওঁ। মুঠতে ইয়াত বেলেগ একো নাই আৰু এই অঞ্চলৰ মানুহ নহয়, বাহিৰৰ মানুহ বুলি আমি গম পাওঁ। মুঠতে ৰাজনীতি ষড়যন্ত্ৰ আছে, যেনেকৈ হ'লেও BTC গণ্ডগোল কৰিব লাগে। ৰাজনীতি ষড়যন্ত্ৰ আছে, আমি কম ন। এতিয়া ডাইৰেক্ট ক'লেতো লাগি যাব। অন্তত ৰাজনীতি ষড়যন্ত্ৰ আছে, BTC যেনেকৈ হ'লেও গণ্ডগোল কৰিব লাগে। কথা সেইটো BTCটো ইলেকশ্যনৰ আগত আমি 5টা গেৰেণ্টি দি পেলাই আমি ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দিছে বা প্ৰচাৰ কৰিছে। এইটোতো হ'ব, যেনেকৈ আমাৰ গৰীবসকলক সাহায্য কৰা বা আমাৰ ছেল্ফ হেল্প গ্ৰুপসকলক সাহায্য কৰা আৰু বেকাৰ ল'ৰা ছোৱালীসকলক সাহায্য কৰা আৰু ইয়াৰ পিছত আমাৰ সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা দিয়া, এইবিলাক 5টা গেৰেণ্টি। আৰু বিকলাংগ হেণ্ডিকেপসকলক সহায় কৰা, ছিনিয়ৰ চিটিজেনসকলক সহায় কৰা, এইবিলাক আঁচনি আমাৰ এছেটিছ আছে, আমি পাহৰি যোৱা নাই। আমাৰ গভৰ্ণমেণ্ট অফ আছামৰ পৰা পইচা সোমোৱাৰ লগে লগে সেই আঁচনিটো আমি ফুলফিল কৰিম।